পৰিয়ালতো আহিছিল, আমাৰ মাজত আহিছিল যোৱা বছৰ, হয়তো ঠিক এনে এটা দিনতে। কিন্তু আজি আকৌ সেই সময় সলনি হ'ল। আজিৰ তাৰিখত সেই সময়টো কিন্তু সেই নিষ্ঠুৰ সময়টো আজি কিন্তু উৎসাহৰ সময় হৈছে। মই খুব উৎসাহ অনুভৱ কৰিছোঁ যে আপোনালোকে তেওঁৰ প্ৰতিমূৰ্তি সাজি নিজৰ চৌহদত ৰাখিছে। এইটো আদৰ্শনীয় কাম, এইটো এক উৎসাহ। অৰ্থাৎ যি নিষ্ঠুৰ সময় আছে। গোৱালপাৰা জিলাৰ পূব প্ৰান্তৰ ধূপধৰাৰ বিশিষ্ট সাংবাদিক তথা সাহিত্যিক পেঞ্চনাৰ প্ৰয়াত জ্ঞানশংকৰ খাখলাৰীৰ প্ৰথম বাৰ্ষিক মৃত্যুতিথি পালন কৰা হয় আৰু এই উপলক্ষে প্ৰয়াত সাংবাদিকগৰাকীৰ ধূপধৰাস্থিত বাসভৱনত আয়োজিত প্ৰথম বাৰ্ষিক মৃত্যুতিথিত তেওঁৰ প্ৰতিকৃতি উন্মোচন কৰে ৰংজুলি লক্ষ্মীকান্ত দাস সোঁৱৰণী কলাভূমিৰ সচিব তথা বিশিষ্ট চিত্ৰশিল্পী মধুসূদন দাসে। ইয়াৰ পাছতে প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে প্ৰয়াত জ্ঞানশংকৰ খাখলাৰীৰ সহধৰ্মিনী ফাগুনী বড়ো। লগতে বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিশিষ্ট সমাজসেৱক উদ্ধৱ দাসে। আনহাতে মৃত্যুতিথি উপলক্ষে প্ৰকাশ কৰি উলিওৱা সোঁৱৰণ নামৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে দুধনৈ প্ৰেছ ক্লাবৰ সভাপতি স্বপন কুমাৰ ৰাভাই। আনহাতে গ্ৰন্থ উন্মোচনী সভাত ধূপধৰাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য আৰু বন্দাপাৰা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে প্ৰয়াত সাংবাদিকগৰাকীৰ জীৱনৰ ওপৰত ভাষণ প্ৰদান কৰে। অনুষ্ঠানৰ আঁত ধৰে গোৱালপাৰা জিলা পৰিষদৰ সদস্য তথা গোৱালপাৰা জিলা বিজেপিৰ উপসভাপতি প্ৰহ্লাদ বসুমতাৰীয়ে। ৰিপৰ্ট BR নিউজ, ধূপধৰা, গোৱালপাৰা।